অৱশেষত 12 আগষ্ট তাৰিখে DW ফালৰ পৰা এফিডেভিট দাখিল কৰা হ'ল মহামান্য উচ্চ ন্যায়ালয়ত। আমি এক্সপেক্ট কৰিব পাৰোঁ যে এতিয়া যি ৰায় আহিব হয়তো চূড়ান্ত ৰায় হ'ব আৰু হওক বুলি আমি কামনা কৰোঁ। বন্ধু বান্ধৱীসকল, 3794 ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে NISৰ ফালৰ পৰা যিখিনি কেছ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে। 30 জুলাই তাৰিখে এটি হিয়াৰিং হৈছিলে, তাৰ আগত 30 জুন তাৰিখে হৈছিলে। 30 জুলাই তাৰিখে 10 দিনৰ সময়সীমা দিয়া আছিলে, আপোনালোকে ইতিমধ্যে গম পাইছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো আজি মই ক'ম আপোনালোকক। ইণ্টাৰেষ্টিং কথা এইটো হৈছে যে 30 জুলাইত যেতিয়া হিয়াৰিং হ'ল, যেতিয়া 10 দিনৰ সময়সীমা দিয়া হ'ল গভৰ্ণমেণ্টক, তাৰ পাছত ইণ্টাৰেষ্টিংলি ছাৰপ্ৰাইজিংলি 1 আগষ্ট তাৰিখে IA দাখিল কৰা হ'ল ভাইট নাম্বাৰ 2555 এই কেছৰ লগতে সংলগ্ন ৰাখি। IA কিয় দাখিল কৰা হয় আপোনালোকে ইতিমধ্যে গম পাইছে আৰু বহু ভিডিঅ' যোগেদি এইখিনি আপোনালোকে বুজি পাইছে। বন্ধু বান্ধৱীসকল, বিশেষ সূত্ৰ পম খেদি আমি গম পাইছোঁ এই IAটো কিমান দূৰ সঁচা সেইটো পৰৱৰ্তী সময়ত দেখা যাব, বাট NISৰ ফালৰ পৰা নহয়, নন NISৰ ফালৰ পৰা কৰা বুলি আমি কিছুমান কথা, কিছুমান মেছেজত বা কিছুমান কথা বাৰ্তাত আমি অনুমান কৰিব পাৰিছোঁ। এতিয়া যদি সেইটোৱে হয়, আই এম নট চিয়'ৰ যে তেওঁলোক হয় নে নহয়, বাট মোৰ যিখিনি সূত্ৰ বা মোৰ যিখিনি এনালাইচিছ বা মোৰ যিখিনি কথা বতৰা খবৰ সেইখিনিৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ। কাৰণ মহামান্য উচ্চ ন্যায়ালয়ৰ কেছত আমি ডিৰেক্টলি এইটো বা সেইটো বুলি কোৱাটো কিছুমান বস্তু যুক্তিসংগত হয়। এনিৱেজ, যদি সেইটোৱে হয় তেতিয়াহ'লে যাৰ ওপৰত এই প্ৰভাৱ পৰিব, কাট অফে হওক বা 3 বছৰ ধৰি অপেক্ষা কৰা যি আমাৰ এক ধৈৰ্যৰ পৰীক্ষা টাইপে ধৰা হওক, সেইটো কাৰণে হয়তো স্পীডি হিয়াৰিং বা আপোনাৰ ইণ্টাৰিম কিবা এটা আদেশ পাবৰ কাৰণে এই বস্তুটো হয়তো কৰা হৈছে। যে যাই নহওক, এতিয়া কথাটো হৈছে কি বন্ধু বান্ধৱীসকল, এই IA আৰু এই এফিডেভিটে আমাৰ যিমানখিনি টেট পাছ অলৰেডি এপ্লাইড কেণ্ডিডেট আছে প্লাছ 5550 প্লাছ 4500 সকলোৰে এক অতি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট প্ৰকাশৰ পথ অতি সুচল কৰিব, এইটো কথা স্পষ্ট। আৰু এটি খবৰ আপোনালোকে গম পাইছে বন্ধু বান্ধৱীসকল, ৰাজ্যত ভুৱা ডিগ্ৰীধাৰী বহুত CIDয়ে তদন্ত আৰম্ভ কৰিছে আৰু হয়তো এৰেষ্টো কৰিছে। আৰু তেওঁলোকে যদি কিবা কাৰণত ইয়াত এপ্লাই কৰিছিলে তেওঁলোকতো ডাইৰেক্টলি মাইনাছ যাব, তেওঁলোক কোনো পধ্যে ইয়াত সোমাব নোৱাৰে। আৰু আমি এইটোৱে ভাবি আছোঁ নহয় জানো যে NIS ইনক্লুড হ'লে বা এক্সক্লুড হ'লে কি হ'ব। আমি ভবা ধৰণে বা বিভিন্ন কেণ্ডিডেটে বিভিন্ন ধৰণে এক্সপেক্ট কৰা মতে যদি NISৰ ডকুমেণ্ট এক্সেমশ্যনটো মহামান্য উচ্চ ন্যায়ালয়ত যদি গ্ৰহণযোগ্য নহয়, এক্সেমশ্যনৰ যিখিনি তেওঁলোকৰ দাবী, সেইকাৰণে কেছ কৰিছিলে নহয় জানো, তেতিয়াহ'লে সকলো নহ'লেও এটা মোটামুটি সংখ্যক NIS কেণ্ডিডেট যদি বাদ পৰে তেতিয়াও কিন্তু কাট অফ কমি যাব। কিন্তু আমি এইটো ক'ব নোৱাৰোঁ যে বাদ পৰিব বুলি, যিহেতু চূড়ান্ত ৰায় অহা নাই। আৰু যদিও ইনক্লুড হয় তথাপিও এটলিষ্ট ইন ছাৰ্ভিচ প্ৰুফটো তেওঁলোকে দিব লাগিব। যাৰ ইন ছাৰ্ভিচ প্ৰুফ নাই তেওঁলোকতো নিশ্চয় এই নিযুক্তি প্ৰক্ৰিয়াত সংলগ্ন নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, তেওঁলোক ইনক্লুড হ'লে কাট অফত কেনেকুৱা প্ৰভাৱ পৰিব, ইনক্লুড নহ'লে কেনেকুৱা প্ৰভাৱ পৰিব, সেইটো আপোনালোকে ইতিমধ্যে গম পাইছে, কোৱাৰ কোনো প্ৰয়োজনে নাই। তথাপি কওঁ যে যদি গোটেই NIS কেণ্ডিডেট যদি ইনক্লুড নহয় তেতিয়াহ'লে কিন্তু কাট অফ ভাল পৰিমাণেই ডাউনফল হ'ব। আৰু যদি ইনক্লুড হৈ যায় কাট অফ মোটামুটি হাই যাব, কিন্তু ইমান হাইও নহ'ব বন্ধু বান্ধৱীসকল। পোষ্টৰ সংখ্যাও বহুত আছে, সেইটোতো আপোনালোকে চিন্তা কৰিব নালাগে। না যদি ভাল মাৰ্কছ আছে, পাৰ্চেণ্টেজ যদি আছে, যিহেতু নতুন পদ্ধতিৰে আজিকালি মাৰ্কছ কেলকুলেশ্যন কৰা হয়, গতিকে আপোনালোকৰ মেৰিট লিষ্টত যদি ভাল মাৰ্কছ আছে নাম অহাটো নিশ্চিত। এতিয়া আহোঁ আমি কথালৈ যে এই এফিডেভিটৰ দ্বাৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। বন্ধু বান্ধৱীসকল, নিশ্চয় গভৰ্ণমেণ্ট অফ আছাম বা DWৰ ফালৰ পৰা যি এফিডেভিট দিয়া হৈছে তাত গোটেইখিনি কথা হয়তো তন্নতন্নকৈ আছে। আমি যিহেতু প্ৰত্যক্ষভাৱে দেখা নাই কি লিখা আছে, বাট
উত্তৰ যিহেতু দিব লগা আছে কি কাৰণে তেওঁলোকে নটিচটো উলিয়াইছিলে কি কাৰণে প্ৰুফ ইন ছাৰ্ভিচ ডকুমেণ্ট প্ৰুফখিনি 6টা ডকুমেণ্টছ বিচাৰিছিলে তেওঁলোকে হয়তো স্পষ্ট কৰিছে তাত তাৰপিছত এই বস্তুখিনি মহামান্য জাজে শুনিব শুনাৰ পাছত নিশ্চয় এটা ভাল নিউজে আহিব বুলি আমি আশা কৰিব পাৰোঁ আৰু NIS সকলৰ কাৰণেও কৈছোঁ তেওঁলোকেও যিহেতু তাত যদি দুই এজন ইন ছাৰ্ভিচ নাই বুলি গোটেই ইন ছাৰ্ভিচ নাই বুলি আমি ক'ব নোৱাৰোঁ নহয় জানো তেওঁলোকেও কষ্ট কৰিছে চ' তেওঁলোকৰ কাৰণেও মুঠৰ ওপৰত NIS বা নন NIS বুলি কথা নাই সকলো পক্ষকে যাতে সুবিধা হওক সেইটোৱে আমি কামনা কৰিছোঁ আৰু এই কেছৰ দ্বাৰা আৰু এই যিটো IA ফাইল কৰা হৈছে ইয়াৰ দ্বাৰাও যাতে দুই পক্ষকে এটা ভাল সুবিধা প্ৰদান কৰা হওক যাতে এনেকৈ আকৌ ৱেটিঙত থাকিব নালাগে বছৰ ধৰি বছৰ পাৰ হৈ আছে আকৌ যদি আইনী মেৰপাকত গুচি যায় বস্তুবিলাক বহুত দিলে হৈ যাব গতিকে সকলোৱে যাতে এইটো চেষ্টা কৰে যে অহা 10 অক্টোবৰক মুখ্যমন্ত্ৰী মহোদয় কোৱা নিচিনাকৈ যাতে এপইণ্টমেণ্ট পাবৰ কাৰণে মেৰিট লিষ্টটো যাতে DW প্ৰকাশ কৰিব পাৰে সেইটো আমি সুবিধা কৰি দিব লাগিব চ' থেংক ইউ আজিলৈ